Hello guys, welcome my YouTube channel Time Pass Logo. আজি পূজা চাব বুলি আইছো। আজি পূজা তৃতীয় দিন। তাৰে আজি পূজা চাব বুলি আইছো। লগৰ কেইজনমান আহি আছিল, এটা পালেহি, এতিয়া যাওঁ পূজা চাবলৈ। এটা লগৰ কেইজনক দেখাই দিছো। এটা লগৰ কেইজন পালেহি, কেইজন চাইকেলৰ, এটা চাইকেলত যাওঁ বুলি ভাবিছো। এটা লগৰ কেইজনকো সুধি লম, তাত গৈ কি ল'ব কি নলয়, কি খাব কি নাখায় সুধি চাওঁ। ইজনকে সুধি চাওঁ প্ৰথম। তাত এবাৰ কি খাবি এতিয়া? আমাৰ বোলে জেলেপি খাবা। আৰু কিবা বন্দুক চন্দুক কিবা ল'বিনে? আৰু কি ল'বি? আমাৰ এইজনক সুধো, এতিয়া তই কি ল'বিগে? আমাৰ ফুচকা আৰু বন্দুক ল'ব বুলি ভাবিছে। যি কি নহওক লাগিলে পূজা বতৰ আৰু জেলেপি খাব লাগে, জেলেপি খাম আৰু। চাই থাকক ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে, আৰু দেখাই আছোঁ। কেইজনমান আহিছিলে, দুজন তিনিজন। সিহঁতে চাইকেলৰ আগত গৈ আছে, আমি পিছত গৈ আছোঁ আৰু। চাই থাকক ভিডিঅ'টো। ইফালে দুজন গৈ আছে, তাৰপিছত সেইফালে আমি দুজন গৈ আছোঁ চাইকেল। এইফালে চাৰিফালে দি আছে পথাৰ, চাৰিওফালে পথাৰে, মানে পথাৰ। এতিয়া পূজা কাটিব আৰু চাগে। পকৰি দিছে, আপুনি আহিব। পকৰি দিছে ইয়াক খাবলৈ, পকৰি। লগৰ দুজনমান আহি মেলি ইয়াত পুৰা পকৰি খাই আছিলে, সিহঁতৰ পৰা খাইছোঁ এইকেইজন। কি খালা? কিবা খাব আহিছে, পকৰি খালা নেকি আকৌ? আৰু কিবা চৌ গাইছে, এতিয়া কথা ক'ব নোৱাৰে বোলে। এই এতিয়া পানী খাই আছে, পুৰা পানী। ইয়াত এই দুজনে খাই আছে। আৰু কি ল'বা এতিয়া পূজা মণ্ডপত? একো নলোৱা? তই কি ল'বি? ল'ৰাটো কিবি একো নলয় বোলে। চাই থাকক, এতিয়া গৈ আছোঁ, পোৱাগৈ নাই। এতিয়া হোটেল এখন পাই পিনে আমি পকৰি খাই আছোঁ খালি। এয়া এতিয়া পূজা মণ্ডপ পোৱাগৈ নাই। চ' গাইছ, এতিয়া আমি পালোঁ সেই পূজা মণ্ডপত। এয়া এইফালে আছে দোকানবোৰ, এইফালে দোকান দিছে, চাৰিওফালে দোকান দি আছে। এতিয়া গৈ আছোঁ পূজা মণ্ডপত। লগৰ কেইজন, এজন লগৰ আহিছে। হাই, আপুনি জাষ্ট পাইছোঁগৈ। এতিয়া তই আজি কি এয়া এতিয়া কেইখন দিয়া চ' গাইছে, গোটেইখিনি আমাতকৈ সৰুখিনি আছে। এই আছে গেটখন, আপোনাৰ তাৰপিছত এয়া আমাৰ এইবিলাক দোকানবোৰ ধেৰ বহিছে, দোকান বজাৰ। এইফালে লগৰ কেইজন কিবা লয় চাগে। এইজন আমাৰ লগৰ এজনে দোকান দিছে, এইখন। ত' গাইছ, এতিয়া আমি মণ্ডপলৈ যাওঁ, সোমাই যাওঁ বুলি লৈছোঁ। ইয়াত বজাৰ বেছি নাই, ইয়াত বজাৰ ইমান নাই, মানে এইটো আছে মণ্ডপ।
গাৰ্লফ্ৰেণ্ডক দিবলৈ মানে ফুল এপাত বিচাৰি পাইছোঁ, ফুল এপাতো বিচাৰি পোৱা নাই। এতিয়া খুব বিচাৰি পোৱা এই ইয়াত আছে ফুল। এই বাইদেউজনী দোকানৰ এতিয়া ফুল এপাত লওঁ বুলি আহিলোঁ। এই ভণ্টিহঁত ফুল কিবা বস্তু লৈ আছে। এতিয়া বাইদেউজনী সুধোঁ কি আছে কি নাই। দোকানৰ পৰা ওলাই আহিলোঁ। এতিয়া তাতে ফুলটো নাপালোঁ, গাৰ্লফ্ৰেণ্ডক দি পেলাই ভাবিছিলোঁ ৰ'জ পেপাত কিনি বুলি নাপালোঁ। এতিয়া আহিলোঁ ফুচকা খাওঁ বুলি। বাইদেউ ফুচকা দিবচোন 10 টকা। এতিয়া ফুচকা খাওঁ। এতিয়া পানী পুৰি এতিয়া খাম। আমাৰ লগতো দিলে এজনে এতিয়া খাইছে পানী পুৰি খাই দিলে। এতিয়া আমি খাম কেনে লাগিলে খাই দিম কৰি আছে। আমি এতিয়া খাওঁ আৰু এতিয়া বন্ধ এইফালে আগত